এমাদিমা স্বামীহৰা দুটি সন্তানৰ মাতৃ জটিল ৰোগত আক্ৰান্ত। সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান মহিলাগৰাকীৰ পৰিয়ালৰ। এক জটিল ৰোগত আক্ৰান্ত এই মহিলাগৰাকী। মহিলাগৰাকীৰ হাৰ্টৰ অসুবিধা হোৱাৰ বাবে অস্ত্ৰোপচাৰ কৰিব লাগে। প্ৰয়োজন হৈছে বহু টকাৰ। গোলাঘাট জিলাৰ সৰুপথাৰ থানাৰ অন্তৰ্গত ২ নম্বৰ কৈৰী গাঁৱৰ এই সাবিকুন নাহাৰ নামৰ মহিলাগৰাকীৰ হাৰ্টৰ অস্ত্ৰোপচাৰ কৰিব লাগে। দুৰ্ভগীয়া মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছে আপোনাৰ অকণমান সহায়ৰ হাত। আপোনাৰ অকণমান সহায়ে হয়তো মহিলাগৰাকীৰ জীৱন ঘূৰাই পাব, লগতে এমাদিমা সন্তান দুটি মাতৃহাৰা হোৱাৰ পৰা ৰক্ষা পৰিব। যদি আপুনি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে এই নম্বৰত 8590877587 ফোনপে যোগে যোগাযোগ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। যিজনী ছোৱালীজনীৰ বিয়া হৈছিলে, বিয়া হোৱাৰ পিছত গিৰিয়েকে দুটা সন্তান আছে, মানে কণমানি দুটা আছে। এইকেইটাক পেলাই থৈ গুচি গ'ল। আৰু এইটো বেমাৰটো যে হ'ল, হাৰ্টৰ বেমাৰ হৈছে, নগাঁৱৰ ডিউকে হস্পিটেললৈ গৈছিলোঁ। তো ছাৰে কৈ দিছে ইয়াত পৰীক্ষা নিৰীক্ষা কৰিছোঁ, মানে কৰাৰ পিছত এইটো ছোৱালীটোৰ এতিয়া হাৰ্টৰ মানে হেৰি অপাৰেশ্যন কৰিব লাগে। এতিয়া বহুত টকাৰ প্ৰয়োজন হৈছে, ৮০,০০০ এনেকুৱা ডক্টৰে কৈছে, ডক্টৰ ছাৰে কৈছে। এতিয়া আমিতো উপায় নাই, আমাৰো এইটো মানে আমাৰ মানে কিবা সম্পৰ্কীয় নিচিনাই আছে, মানে এইকাৰণে মানে আমি কৈ দি আছোঁ, তাক একোৱেই নাই মানুহ। এতিয়া চাওক, মোৰো মৰম লাগে, মোৰ তাতো পইচা নাই, নহ'লে কিবা এটা আমি সহযোগিতা কৰিম হয়। এতিয়াতো আমি কি কৰিম, মানে উপায় মানে এতিয়া উপায়েই নাই একো। এতিয়া ছোৱালীজনীৰ অপাৰেশ্যন কৰিব লাগে, তাৰ ৮০,০০০ টকাৰ নিচিনা লাগি আছে, ডক্টৰ ছাৰে কৈছে। এতিয়া মানে আমি ভাবিছোঁ অসমবাসী ৰাইজৰ ওচৰত আমি ক্ষমা কৰি আছোঁ, মানে কিবা এটা যদি আপোনালোকে সহায় কৰে, মানে এই ছোৱালীজনীৰ মানে বাচিব পাৰে। নহ'লে এইটো হাৰ্টৰ চিকিৎসাটো যদি হেৰি নকৰে, মানে তেনেহ'লে মানে এইটো ভাল নহ'ব জানো, ভাল নহয়। মানে এতিয়া আপোনালোকৰ ওচৰত আমি হাতযোৰ কৰি পেলাই আমি কিবা এটা সহায় খুজি আছোঁ। আৰু আমি কি কয়, মহোদয় ওচৰত আমি আহ্বান জনাইছোঁ, ছাৰ যদি কিবা এটা সহায় কৰে, মানে এই ছোৱালীজনী মানে বাচিব পাৰিব। ছোৱালীজনীৰ নাম হৈছে হাবিজা খাতুন হয়। এইটো গোলাঘাট ডিষ্ট্ৰিক্ট নাওজান ২ নং কৈৰী গাঁও, তাতেই ঘৰ। তো এতিয়া মানে কি কৰিম, মানে উপায়েই নাই। এতিয়া অসমবাসী ৰাইজৰ ওচৰত আমি কিবা সহায় সহযোগিতা মানে বিচাৰি আছোঁ। যদি আপোনালোকে মানে মৰম চেনেৰে আপোনালোকে ১ টকা হওক ২ টকা হওক আপোনালোকে মানে অলপ সহায় কৰি দিয়ক। আপোনালোকৰ পাছত মই এইটো মানে হেৰি প্ৰাৰ্থনা জনাইছোঁ। আৰু এই স্কেনাৰ নম্বৰটো দিয়া হ'ব, স্কেনাৰ থাকিব আৰু ফোন নম্বৰটো থাকিব। যদি আপোনালোকে দিব খোজে, আপোনালোকে সহায় কৰে, এইটো নম্বৰত আপোনালোকে মানে দিব পাৰে। আপোনালোকে